কি খবৰ সকলোৰে আশা কৰোঁ সকলোৰে ভাল তনুশ্ৰী হাজৰিকাৰ ইউটিউব চেনেলৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক পুনৰ এবাৰ স্বাগতম জনাইছোঁ আজি আছোঁ মই দোকানৰ পৰাই ভিডিঅ'টো আৰম্ভ কৰিছোঁ আৰু দোকানৰ পৰা ভিডিঅ'টো আৰম্ভ কৰিছোঁ যদিও মই আজি আপোনালোকক দেখুৱাম চেন্নাইৰ এখন বৃহৎ হোলচেল মাৰ্কেট সেই মাৰ্কেটখনৰ নাম হৈছে পেৰিছ মাৰ্কেট আচলতে তাত বিভিন্ন ধৰণৰ বস্তু বহুতেই বেছি কম মূল্যত পায় মই যেতিয়া চেন্নাইত আছিলোঁ তেতিয়াই ভিডিঅ'টো ৰেকৰ্ড কৰা আছিলে কিন্তু ভিডিঅ'টো আপোনালোকক দিয়া হোৱা নাছিলে সেয়েহে ভাবিলোঁ মই আপোনালোকক আজি চেন্নাই পেৰিছ মাৰ্কেটখন দেখুৱাই দিওঁ বুলি আহকচোন চাওঁ চেন্নাই পেৰিছ মাৰ্কেটখন আৰু ভিডিঅ'টো আপোনালোকে শেষলৈকে চাই যাব নিশ্চয় ভাল পাব পেৰিছ মাৰ্কেটখন চাই আৰু যদি মোৰ ভিডিঅ'টো চাই ভাল পায় তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু ভিডিঅ'টো লাইক শ্বেয়াৰ আৰু কমেণ্ট কৰিবলৈ নাপাহৰিব ধন্যবাদ আৰু আমি চেন্নাই চিটি বাছত উঠি গৈ আছোঁ পেৰিছ মাৰ্কেটলৈ যাবলৈ বিৰাটেই বেছি সহজ আচলতে চিটি বাছৰ লাষ্ট ষ্টপেজ বুলি কয় পেৰিছ মাৰ্কেটৰ যিটো ষ্টপেজ হয় আৰু পিংক কালাৰ চিটি বাছ থাকে সেই চিটি বাছসমূহ মহিলাৰ বাবে একেবাৰে ফ্ৰী আৰু পুৰুষসকলৰ ভাড়াও বিৰাটেই বেছি কম 7 টকা 15 টকা তেনেকুৱা ধৰণৰ ভাড়া হয় আৰু আমি আহি পালোহি পেৰিছ মাৰ্কেটৰ যি বাছ ষ্টপ চাওকচোন কিমান ডাঙৰ বাছ ষ্টপেজটো আমাৰ ইয়াৰ তুলনাত ভাবকচোন তাৰ চিটি বাছৰ বাছ ষ্টপেজটোৱে কিমান বেছি ডাঙৰ আৰু বাছৰ পৰা নমাৰ লগে লগে আপোনালোকে দেখিবলৈ পাব বিভিন্ন ধৰণৰ শাক পাচলিৰ দোকান ফুল ফল সকলো ধৰণৰ বস্তু ইয়াত উপলব্ধ আৰু এই পেৰিছ মাৰ্কেটখন ইমানেই বেছি ডাঙৰ যে এটা দিনত খোজকাঢ়ি গোটেই মাৰ্কেটখন কেতিয়াও ফুৰিব পৰা নাযাব ইয়াত বিভিন্ন ধৰণৰ বেগৰ দোকান পাব ইয়াত আপোনালোকে কাপোৰৰ দোকান পাব বহুত কম মূল্যত আচলতে ইয়াত বস্তুবোৰ উপলব্ধ হয় এই মাৰ্কেটখনত আচলতে ফল মূল শাক পাচলি কাপোৰ কানি সকলোবোৰ হোলচেল প্ৰাইজত বিক্ৰী কৰা হয় আৰু ইয়াত চাওকচোন কিমান প্ৰকাণ্ড গহনা এইবোৰ আচলতে চিটি গ'ল্ডৰ হয় আৰু চেন্নাইলৈ আহি মই এটা বস্তু বহুত দেখিছোঁ এনেকুৱা লাইটৰ দোকান চেন্নাই অলিয়ে গলিয়ে আপোনালোকে লাইটৰ দোকান দেখিবলৈ পাব চেন্নাই লোকেল লোকসকলে নাৰিকলৰ ফুল খাই বহুত বেছি ভাল পায় আৰু এইখিনি আপোনালোকে দেখিবলৈ পাইছে পাকঘৰৰ বিভিন্ন ধৰণৰ সা সৰঞ্জাম ষ্টিলৰ বস্তু আচলতে চেন্নাই ষ্টিলটো বহুত ভাল কোৱালিটিৰ হয় আৰু চেন্নাই পেৰিছ মাৰ্কেটৰ এনেকুৱা বিভিন্ন ধৰণৰ গলি আছে আৰু আমি এতিয়া যিটো ফালে গৈ আছোঁ সেইফালে আছে মছলাৰ গলি আৰু বিভিন্ন ধৰণৰ মছলা হোলচেল প্ৰাইজত কিনিবলৈ পায় গলিটোলৈ সোমাই আহি বিৰাট ধুনীয়া গোন্ধাই আছিলে মছলা গোটেই গোন্ধ আমি মছলাও কিনিলোঁ কিন্তু মছলাৰ দোকানখনত আচলতে ভিডিঅ' কৰা নহ'ল আমি মছলাখিনি কিনাত ব্যস্ত হৈ গ'লোঁ সেয়েহে আপোনালোকক দেখুৱাব নোৱাৰিলোঁ চেন্নাই পেৰিছ মাৰ্কেটখন সপ্তাহটোৰ দেওবাৰ দিনটোত বন্ধ থাকে বাকীকেইটা দিন খোলা থাকে পেৰিছ মাৰ্কেটখন আৰু সদায় ইমানেই বেছি ভিৰ হৈ থাকে আৰু চেন্নাইত কঁঠাল 12 মাহেই থাকে আৰু ইয়াৰ মানুহবোৰেও শিমলু আলু খায় আমি যেনেকৈ সিজাই খাওঁ আৰু এয়া চাওকচোন কিমান ধুনীয়া ফুলিবোৰৰ দামবোৰো বহুত বেছি কম আৰু এই গোটেই গলিটোত এনেধৰণৰ আৰ্টিফিচিয়েল গহনাৰ দোকানখিনিয়ে আছে আৰু এই গহনাখিনি ইমানেই বেছি জিলিকনি মানুহক ঠগি দিব পাৰি দেই সোণৰ গহনা বুলি আৰু মাৰ্কেটখনত ঘূৰোঁতে আচলতে সন্ধিয়াই হৈ গ'ল আৰু ভাগৰো লাগিলে সেইটো কাৰণে আমি ভাবিলোঁ লাইম চ'ডা অকণ খাওঁ সেই বুলি দোকানখনত ৰখিলোঁ আৰু পেৰিছ মাৰ্কেটৰ ভিডিঅ'টো আমি ইমানতে সামৰণি মাৰিলোঁ ধন্যবাদ ভিডিঅ'টো যদি চাই ভাল পাইছে তেন্তে লাইক কৰিব কমেণ্ট কৰিব আৰু শ্বেয়াৰ কৰি দিব